কাৰ্যনিৰ্বাহক সদস্য। ধন্যবাদ। আৰু এই স্বীকৃতি পত্ৰৰ জৰিয়তে আমি আমাৰ দাদাক একেবাৰে প্ৰণিপাত কৰি ক্ষীণনত কৰি তেখেতক জনতাৰ শিল্পীৰ সন্মান প্ৰদান কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। এয়া তেখেতক পত্ৰখন প্ৰদান কৰিবৰ কাৰণে পৰমাদাক অনুৰোধ জনাইছোঁ আৰু সকলোকে ধৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জিন্দাবাদ জিন্দাবাদ। জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা 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 জিন্দাবাদ। জনতাৰ শিল্পী জনতাৰ শিল্পী জনতাৰ শিল্পী। মঞ্চত উপবিষ্ট অসম ছাত্ৰ যুৱ সন্মিলনৰ সন্মানীয় সভাপতি জিন্তু মেজ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিভিন্ন দললৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰণিপাত জনাইছোঁ। আৰু বিশেষকৈ উদ্যোক্তাসকল, যিসকল উদ্যোক্তা আমাৰ বহুখিনি ঘাট প্ৰতিঘাত আৰু বহু আচলতে লাঞ্চনা বাঞ্চনা বা বহু জটিল ষড়যন্ত্ৰৰ পাছতো অনুসূচিত ছাত্ৰ সন্থা বিভূষিত কৰিছে। জীৱন আপোনাৰ সকলৰ কাৰণে ধন্য হৈছে বুলি মই অনুভৱ কৰিছোঁ। এয়া মোৰ আগবাঢ়ি যোৱাৰ দ্বিতীয় ধাপ, এয়া মোৰ আগবাঢ়ি যোৱাৰ প্ৰেৰণাৰ দ্বিতীয় ধাপ। আপোনালোকে খবৰ ৰাখিব, মোৰ সাংবাদিক বন্ধুসকলে মোৰ খবৰ ৰাখিব। উপস্থিত শ্ৰদ্ধাশীল আই মাতৃসকল, উপস্থিত মহামান্যসকল, মোৰ ভাই বন্ধুসকল, সকলোৱে আমাৰ খবৰ ৰাখিব। তাকে কৈছোঁ, সকলোলৈ সেৱা জনাইছোঁ, সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। এই ফাগুনৰ এই ৰুক্ষ ফাগুনে বসন্তৰ বতৰা লৈ আহিছে। ৰুক্ষ ফাগুন, এতিয়া ফাগুনৰ ধূলিয়ৰি উৰিছে, এতিয়া ফাগুনৰ ধূলিয়ৰি উৰিছে। ৰুক্ষ ফাগুনে বোধহয় বতৰা আনিছে। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, সামৰিছোঁ, ধন্যবাদ। জাতি আৰু মাটিৰ কাৰণে গান গাইছে, য'ত কোনো আপোচ তেওঁ কেতিয়াও কৰা নাই। বহুবাৰ তেখেত জেলত গৈছে, মিলিটাৰী বেত্ৰাঘাত সহ্য কৰিব লগা হৈছে। কেৱল 4টা দশক ধৰি যদি এনেদৰে নিৰবিচ্ছিন্নভাৱে মানুহৰ হৈ যদি গান গাইছে, জনতাৰ হৈ যদি গান গাইছে, তেখেত হ'ল মহেন্দ্ৰ হাজৰিকা। গতিকে মই ভাবোঁ যে ঠিক যেনেকৈ সুধাকণ্ঠ এজনী অসমত ভূপেন হাজৰিকা, ঠিক তেনেকৈ জনতাৰ শিল্পী যদি ক'ব লাগে তেতিয়াহ'লে সেই এজনেই হ'ল মহেন্দ্ৰ হাজৰিকা। আৰু আজি অনুসূচিত জাতি ছাত্ৰ সন্থাই জনতাৰ শিল্পী হিচাপে ৰাজহুৱাভাৱে স্বীকৃতি দিয়াৰ বাবে আমিও নথৈ আনন্দিত হৈছোঁ।